এনকে হ'ব বুলি ভাবাই নাছলো আজি আমি ত্ৰিকোণমিতিৰ অভেদ প্ৰমাণ কৰিব খুজিছো we are going to prove trigonometric identity only one identity here আৰু এই ভিডিও বিলাক এনেকে ক্লাস বিলাক এই অংক বিলাক চাই থাকাৰ কাৰণে এই চেনেলটো মুন বৰিমুখ চেনেলটো সাবস্ক্ৰাইব কৰি ললি এই আৰু নোটিফিকেশনটো অন কৰি ৰাখলি এই ভিডিও বিলাক এই অংক বিলাক চাই থাকিব পৰা যাব সহজতে ঘৰত বহি চাই থাকিব পৰা যাব তেনেহলে ভিডিও আমি এই অংকটো কেনেকৈ সলভ কৰিব লাগে তাকে চাও অংকটো প্ৰমাণ কৰাৰ কাৰণে প্ৰথমতে আমি কি কৰিম আমি অংকটো প্ৰমাণ কৰাৰ কাৰণে এই লেফট হ্যান্ড সাইডটো আমি লিখিলো লেফট হ্যান্ড সাইডটো যি আছে তাকে লিখিলো লিখিলে উঠি এনে অংক বিলাকত যেতে ৰুট থাকলে আমি কি কৰবা খুজিম ৰুটটো মুঠতে জেনেকে নহক গুছবা লাগে আৰু ৰুটটো গুছবা লাগিলে যদি ভগ্নাংশ থাকে তেনেহলে আমি সাধাৰণতে তলৰটো ৰুটটো আগতে গুছৰ কথা ভাববা লাগে তলৰটো ৰুটটো আগতে গুছৰ কথা ভাববা লাগে মানে তলত আমাৰ কিমান আছে তলত এই 1 - sin আছে 1 - sin এনেকুৱা তলৰ বিলাকত এনেকুৱা থাকলে তাক আমি কি কৰিব লাগে তাৰ মাইনাস সাইন থাকলে এটা প্লাস থাকে একেখিনি বস্তুৰে প্লাস থাকাই দি পূৰণ কৰি দিব লাগে আৰু প্লাস থাকাই দি পূৰণ করলে হেতু এটা আমি 1 - sin আছে তাক কেৰি পূৰণ কৰিম 1 + sin 1 + sin দি তলৰটো পূৰণ করলেতো নহব গতিকে সেই একেখিনি বস্তু দি উপৰটোকো পূৰণ কৰিব লাগিব উপৰটোক আমি পূৰণ কৰিম তেনেহলে উপৰটোক যদি পূৰণ কৰো তাহলে আমি কিমান পাম আমি পালো √1 এই তলটো 1 - sin হোল ইনটু 1 + sin লিখলো গতিকে সেই 1 + sin খিনি দি উপৰটো পূৰণ কৰিলো গতিকে উপৰটো থাকিল 1 + sin হোল ইনটু 1 + sin তাক আমি এটা তেনেহলে আমি কি লিখিম আমি তাক এনেকে লিখব পাৰো √, থাকিলে উপৰত 1 + sin দুটা আছে গতিকে 1 + sin হোল স্কয়ার লিখি দিলো আৰু তলৰ এইখিনি বস্তু এটা a - b আৰু a + b আকাৰত আছে a জায়গাত 1 আছে আৰু b জায়গাত sin আছে গতিকে a - b আৰু a + b আকাৰত থাকলে তাক আমি কি লিখব পাৰো a² - b² হিচাপে লিখব পাৰো কাৰণে আমি ইয়াত a² - b² হিচাপে লিখব পাৰো a² - b² হলি এই a জায়গাত আছে 1 গতিকে হি 1² হ'ব 1² আৰু b জায়গাত আছে sin গতিকে হি -sin² sin a হোল স্কয়ার হ'ব লাগে sin a হোল স্কয়ার আমি লিখো আমি কি লিখিম sin² লিখিম গতিকে আমি এই 1² এর জায়গাত কিমান লিখলো 1 লিখলো আৰু sin a হোল স্কয়ারের জায়গাত আমি কিমান লিখলো sin² a লিখলো গতিকে হেতু আমি লেখাৰ লগে লগে এটা তাক আমি কি কৰি দিম এটো আমি এইখিনি বস্তু আমি এটা আমি গুছাই দিলো এখিনি গুছাই দি আমি কি লিখব পাৰো এটো আমি এটা সিধা এটো লিখব পাৰিম যে আমি লিখি আছো 1 - sin² এটো √1 - sin² আৰু ওপৰত আছে 1 + sin হোল স্কয়ার তাক আমি আৰু কি লিখব পাৰো তেনেহলে তাক আমি এটা √, ওপৰতটো যি আছে তাতে থাকিল আৰু তলতটো আমি cos² a বুলি লিখব পাৰো আৰু এটো লিখি আমি এইখিনতে এটা কথা কৈছো the students who are from English medium they can follow this video and they can see the subtitle of the videos and they can see the description মানে আমি কি কৰিব লাগে ডেসক্ৰিপচনত এই গোটেইখিনি কথা আৰু এবাৰ লিখা থাকিব গতিকে এইখিনি চালে তোমালোকে বুজিব পাৰিবা ঠিক আছে তেনেহলে আমি এৰে পিছত আমি কি কৰিব পাৰিম এৰে পিছত এটো আমি দেখা পালো √1 + sin হোল স্কয়ার একে আছে আৰু 1 - sin² মানে কি লিখব পাৰো cos² গতিকে এইবাৰ আমি দেখা পাইছো তলতো স্কয়ার আছে ওপৰতো স্কয়ার আছে আৰু এই গোটেইখিনি বস্তু স্কয়ার ৰুটৰ ভিতৰত আছে গতিকে স্কয়ার ৰুট আৰু স্কয়ার গোটেইখিনি আমি উঠাই দি লিখব পাৰো উঠাই দি লিখলে কিমান পাম ওপৰত 1 + sin হ'ব আৰু তলত cos থাকিব এবাৰ আমি এখিনি আৰু ভাঙি লিখিম এখিনি ভাঙি লিখলে কি লিখিম 1/cos a + sin a/cos a 1/cos a কি লিখব পাৰো 1/cos a মানে আমি sec a লিখব পাৰো আৰু sin a/cos a মানে কি লিখব পাৰো tan a কাৰণে sec a + tan a কাৰণে হেতু আমাৰ রাইট হ্যান্ড সাইড প্ৰমাণ কৰা হৈ গল এটো গতিকে রাইট হ্যান্ড সাইড পালো আমি প্ৰমাণ কৰা হৈ গল গতিকে আমি এটা হাততালি মাৰো আৰু ভিডিওটো চাই থাকাৰ কাৰণে সকলোকে ধন্যবাদ জনালো লগতে এই ভিডিওটো এনেকুৱা অংকবিলাক চাই থাকাৰ কাৰণে এই ভিডিওবিলাক চাই থাকাৰ কাৰণে ঘৰত বহি চাই থাকাৰ কাৰণে এই ভিডিওটো সাবস্ক্রাইব কৰাৰ কাৰণে পুনৰবাৰ সকলোকে ধন্যবাদ অনুৰোধ কৰি ধন্যবাদ জনালো ধন্যবাদ শুভৰাত্ৰি